মাইছা অকমান গাটো বেয়া অকমান জ্বৰ চৰ্দি এনেকুৱা ধৰণৰ সেইকাৰণে আজি একদম সিম্পল ধৰণৰ বহুত সোৱাদ লগাকে চিকেন বনাই দিলোঁ অকমান দুটা পিয়াজ আৰু দুটা কেঁচা জলকীয়া ভালকৈ মিহিকে কৰি ল'লোঁ কাটি ল'ব পাৰি নহলে ভেজিটেবল চপাৰ্ট কৰিব আৰু গৰম পানীত চিকেনখিনি দি ল'লোঁ অকণমান তেল দিছোঁ বেছি তেল চেল দিব নালাগে চৰ্দি লাগি থাকিলে বেছি তেল খাব নালাগে তাৰপিছত মেথি গুটি কেইটামানে জিৰা কেইটামানে তেলতে দিলোঁ বহুত সোৱাদ পায় এনেকৈ দিলে তাৰপিছত পিঁয়াজখিনি ষ্টিমটো বঢ়াই থৈছোঁ পিঁয়াজখিনি ধুনীয়াকৈ ভাজিলোঁ মোৰো মাতটো সেনেকুৱাই হৈ আছে ন ভালেই হোৱা নাই বহুত দিন লাগিব কাহটো শেষে হোৱা নাই যে তাৰপিছত অকণমান সময় ঢাকি দিছোঁ পিঁয়াজখিনি অকণমান ৰঙচুৱা হ'ব লাগিব তেজপাতো দিলোঁ এখিলা জলকীয়াটো নিজৰ হিচাপমতে দিব এয়া বহুত জ্বলা জলকীয়া সেইকাৰণে দুটা দিছোঁ অকণমান জ্বলা খাবও লাগে আৰু শুকান জলকীয়া দিয়াতকৈ কেঁচা জলকীয়া দিব লাগে পিঁয়াজটো ভাজা হ'ল এতিয়া ধুই থোৱা চিকেনখিনি তাতে দি দিম ষ্টিমটো বাঢ়িয়ে আছে আৰু ফুল ষ্টিমত 3-4 মিনিটমান মই ভালকৈ ভাজি ল'ম ঢাকন দি পেলাই ভাজি ল'ম তেতিয়া ভাল হয় সোৱাদটো লগে ষ্টিমটো কমাই দিব নালাগে এইয়া চাওক লাই শাক চৰ্দি তৰ্দিত বোলে শাক খাব লাগে আৰু মাইছা এনে শাক নাখায় এদিন এজন ডক্টৰে কৈছিলে তাৰপিছতে আৰু এতিয়া এইয়া চাওক ষ্টিমটো বঢ়াই থোৱা আছে এতিয়া কিন্তু অলপ কমাই দিম আৰু ফুল ষ্টিমতে আছে 4-5 মিনিটমানৰ পিছত মই এনেকৈ লৰাইছোঁ তাৰপিছত এতিয়া ষ্টিমটো কমাই আকৌ এটা ঢাকন দি ভাজি ল'ম এতিয়া নিমখ হালধি জিৰা ধনিয়া গুড়ি আদা নহৰু পেষ্ট অকণমান জলকীয়া গুড়ি দিছোঁ একদম অপচনেল নিদিলেও কথা নাই মছলা এইখিনি এতিয়া ধুনীয়াকৈ ভালকৈ লৰাই পেলাই আকৌ ঢাকন দি ভাজিম তাৰ অলপ সময় ভাজাৰ পিছত লাই শাকখিনিও দি দিছোঁ কাৰণ সোৱাদ লগাও খাব লাগিব লগতে ভাল হ'বও লাগিব আকৌ ঢাকন দি এনেকৈ ভাজি ভালকৈ যাতে ভাজা হয় সেনেকুৱাকৈ ভাজি ল'ব লাগিব শাওনৰ মাহ চলি আছে বহুতৰ ঘৰতে নাখায় নন ভেজ কিন্তু মই নাখাওঁ মই এসাঁজেই ভাত খাওঁ ৰাতি আৰু একদম মানে পিঁয়াজ নিদিয়া কিন্তু ইহঁতক মই বনাই দিওঁ কিয় ইহঁতে নোৱাৰে বাপেক জীয়েকে নোৱাৰে বেলেগত খোৱাতকৈ হোটেলত গৈ খোৱাতকৈ হেলদি নহয় যিবিলাক বস্তু সেইবিলাক খোৱাতকৈ মই ঘৰতে বনাই দিওঁ মই মানে সেনেকৈ মানো যে মই বনাই খুৱাম আৰু এতিয়া ভালকৈ ভাজি থাকিলেই হ'ল আৰু ল'ৰা ছোৱালী মানুহজনে যদি মানে খাই মানে হেয়া পায় অশান্তি পায় তেনেকুৱা পূজানো কি কৰিম ন ঘৰখনত অশান্তি হৈ থকাতকৈ ছোৱালীয়ে যদি কান্দি থাকে মই নাখাওঁ ভাত নাখাওঁ সেনেকৈ মোৰো শান্তি নালাগিব মই মানে বাবাক কৈছোঁ বাবা মই কিন্তু বনাম দেই মই নবনোৱাকৈ নোৱাৰোঁ কাৰণ ছোৱালী যেতিয়া বিচাৰিব যেতিয়া সিহঁতে নিজে যে মনেদি মানিব যে আমিও নাখাওঁ তেতিয়া ঠিক আছে কিন্তু এতিয়াতো সিহঁতে পাৰা নাই ন মানুহজনেতো নোৱাৰে সেইকাৰণে ইহঁতক বনাই দিওঁ আৰু এইয়া চাওক হৈয়ে গ'ল মোৰ কথা পাতোতে চিকেনে হৈ গ'ল তাৰপিছত পৰঠা পেকেট আনিলে মই ক'লোঁ নালাগে মই বনাই দিওঁ মানুহজনে ক'লে নালাগে তোৰো গাটো বেয়া পৰঠা পেকেটে লৈ আহোঁ আৰু মাইছাই এইটো খাই ভাল পায় এইটো পৰঠা যাতে মালাবাৰ পৰঠাটো এৰি আহে যে খুব ভাল পায় তাই সেইকাৰণে টাৱাতে দি ইজিও হয় কিন্তু হেলদি নহয় দেই কেতিয়াবা আৰু কাৰণে ঠিক আছে অকণমান তেল দি পেলাই ভাজিলোঁ মই খাই বেয়া পাওঁ কিন্তু কেতিয়াবা আৰু গা বেয়া হ'লে অপশ্যন নাথাকে যে এই আজি যেনেকৈ লৈ আনিলে সেনেকুৱাকৈ খাওঁ আৰু কেতিয়াবা এখন এনেই মোৰ ঘৰত নচলে বেছি এইটো যে এৰি যায় তাই খুব ভাল পায় এদিন মই বনাই দিওঁতে ক'লে বৰ সেয়া ভাল লাগিছে বোলে আৰু খুব ভাল পালে চিকেন দি পৰঠাটো খাই এয়াই আছিল আজিৰ ভিডিঅ' আৰু ভাল লাগে ন এনেকৈ যেতিয়া ল'ৰা ছোৱালীয়ে খায় মনটো ভাল লাগি যায় কাইলৈ আৰু এটা ভিডিঅ'